হে গাইজ, কেনে খবৰ নিশ্চয় ভাল। তো এতিয়া মই আহিছোঁ বিহু কৰ্মশালা, যিহেতু বহাগ বিহু আহিয়ে পালে সেইবাবে আখৰাৰ কাৰণে আৰু আমাৰ আখৰা 22 মাৰ্চত আৰম্ভ হৈছিল, 30 মাৰ্চত শেষ হ'ব। আমাৰ আৰম্ভ হোৱা আৰু 3-4 দিনমান গ'ল আৰু প্ৰেক্টিচ কৰা। মই ইয়াতে অহা 5-6 বছৰমান হ'ল। এয়া কৰ্মশালা যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমাৰ বাইদেউ আহি আছে, কিন্তু এইবাৰ অহা নাই। আৰু ইয়াৰে ছাৰ মেমসকল লতাশিল বিহু সম্ৰাট, ডিৱাই বিহু কিতাপ পোৱা মেমসকল, আৰু এতিয়া নাচি নাচি পানী খাবলৈ আহিছোঁ। আৰু ইয়াতে হুঁচৰি, জেং বিহু, আৰু ইয়াতে সৰুৰ পৰা ডাঙৰলৈকে চবকে বিহু শিকোৱা হয়। সৰুবিলাকৰ বেলেগ গ্ৰুপ আৰু ডাঙৰবিলাকৰ বেলেগ গ্ৰুপ। আৰু ইয়াতে 800 টকা ফিজ, আৰু 31 তাৰিখে আমাৰ ফাইনেল হ'ব। তো মই আকৌ